হেল্ল' এভৰিৱান, মই বনাব লৈছোঁ ঠেকুৱা আৰু কোনে কোনে ভাল পায় বাৰু ঠেকুৱা খাবলৈ। আৰু সেইকাৰণে মই লৈছোঁ এটা ডাঙৰ গামলা আৰু ইয়াতে মই লৈ লৈছোঁ আটা। মই ৰঙা আটা ইউজ কৰিছোঁ আৰু মই পৰিমাণটো অলপ বেছি লৈছোঁ কাৰণ মই বেছিকৈ বনাম। আৰু ৰঙা আটাৰ পৰিৱৰ্তে বগা আটাও দিয়া যায়, কিন্তু ৰঙা আটাটো দিলে বেছি ভাল লাগে, সেইকাৰণে মই ৰঙা আটাটো ইউজ কৰিছোঁ। আৰু পৰিমাণো বেছি লৈ লৈছোঁ আৰু লগতে দিছোঁ ডাব নাৰিকেল, সৰু সৰুকৈ কাটি দিছোঁ। আৰু মই অলপ বেছিকৈ দিছোঁ, ডাবটো হ'লে ভাল লাগে। আৰু চপ দিছোঁ আৰু চপখিনিৰ পৰিমাণো অলপ বেছি দিছোঁ, মানে যেতিয়া মানে মুখত ডাব আৰু চপ মানে একেলগত পৰিলে মানে তেতিয়া খুব ভাল লাগে মানে খাই ঠেকুৱা, সেইকাৰণে পৰিমাণ অলপকৈ বেছিকৈ দিছোঁ মই। আৰু চেনি দিছোঁ। চেনিৰ পৰিমাণ যাৰ ঘৰত যিমান পৰিমাণে মিঠা খায় সেই পৰিমাণে দিলেই হয়। আৰু মই অলপমানে দিছোঁ, বেছি দিয়া নাই, কাৰণ ঠেকুৱা হওক বা পিঠাত অলপ চেনি কম হ'লেও একো মানে বেয়া নালাগে, চলি যায়। আৰু লগতে দিছোঁ 1 চামুচমান ঘিউ। আৰু এই পিঠাটো মানে গোটেই ঘিউ দিও সানিব পাৰি, কিন্তু মই অলপমান ঘিউ দিছোঁ, মই ৰিফাইন দিয়ে সানিম। আৰু ঘিউখিনি ভালকৈ আটাৰ লগত মিহলাই লৈছোঁ আৰু চপ ডাব নাৰিকেল এইবোৰ চব একেলগতে সানি লৈছোঁ মই। আৰু এতিয়া ৰিফাইন অইল দি দিছোঁ আৰু ৰিফাইন অইলৰ লগত আটাখিনি ভালকৈ সানি ল'ম। আৰু যিমান লাগে সিমান তেল দি ভালকৈ মিহলাই সানি ল'ম। আৰু মই আৰু অলপ লৈছোঁ, কাৰণ আটাখিনি ভালকৈ মিহিলাব নোৱাৰিছোঁ, সেইকাৰণে মানে আৰু অলপ তেল দি যেতিয়া মানে আটাটো মুঠি হ'ব তেতিয়া ভাবিম যে মোৰ আটাটো তেলৰ লগত সনা কমপ্লিট হ'ল। আৰু সেইকাৰণে মই ভালদৰে সানি আছোঁ তেলখিনি আটাৰ লগত মিহিলাবলৈ। আৰু সেয়া মই মুঠি মাৰি চাইছোঁ আৰু মুঠিটো মোৰ ধুনীয়াকৈ হৈ গ'ল, তাৰমানে মোৰ আটাৰ লগত তেলখিনি ভালকৈ মিহিলা হৈ গ'ল। আৰু মোৰ এইটো পানীৰ লগত এতিয়া আটাটো সানিবলৈ ৰেডি হৈ গ'ল। সেইকাৰণে অলপমান পানী দিছোঁ, হালকা গৰম পানী দিছোঁ, কাৰণ ৰঙা আটাত বেছি গৰম পানী নিদিলেও হয়, সেইকাৰণে হালকা গৰম পানী দিছোঁ। আৰু বগা আটা হ'লে অলপ গৰম পানী দিব লাগে। তো অলপকৈ মই পানী লৈ আৰু শুকানকৈ একদম ডাঠকৈ সানি ল'ম আটাখিনি। আৰু এয়া মই আটাখিনি ভালকৈ ডাঠকৈ সানি ল'লোঁ। আৰু বেছি টানকৈ সানিলোঁ, একদম পূৰা মানে ঢিলা কৰি দিয়া নাই, বহুত টান কৰিলোঁ আৰু ফটা নিচিনা হৈ আছে, সেইখিনি সেনেকৈয়ে থাকিব। আৰু বেছি মিহিলাব গ'লে মানে বস্তুটো ক্ৰিস্পি টাইপৰ নহ'ব, সেইকাৰণে মই অলপ হালকা হাতেৰে এইবোৰ সানিছিলোঁ। আৰু এয়া মই এইটো হাতত মানে লৈ সৰুকৈ গোলকৈ ভাগ কৰি ল'ম আৰু হাতেৰে অলপ মুঠিকৈ ভালদৰে এইটো মিহিলাই ল'ম আৰু গোল কৰি ল'ম। আৰু সনাখিনি চাই লাগিছে যে কিমান টান হ'ব, কিন্তু একদম নহয়, ওপৰত টান হ'ব কিন্তু ভিতৰত একদম ক্ৰিস্পি আৰু কোমল হ'ব, খাই মজা লাগিব। আৰু মই যি ধৰণৰ পাৰোঁ মানে সেই ধৰণৰ আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। বেলেগে বেলেগ ধৰণৰ বনাব পাৰে, কিন্তু মই ঘৰতে থকা বস্তুবোৰ দি সহজে কেনেকৈ বনাব পাৰোঁ সেইটোৱে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। আৰু এয়া মই গোলকৈ উলিয়াই ল'লোঁ আৰু সেইখিনি মই হাতৰ মুঠিৰে আকৌ মুঠি মাৰি ল'ম। আৰু মই কিমান গাল বনাবলৈ লৈছোঁ চাইছেনে? আৰু সেইখিনি মই বনাবলৈ কিমান দেৰি লাগিব, কাৰণ লাহেকৈ ভাজিব লাগিব, সেইকাৰণে মানে বহুত টাইম লাগিব মোৰ এইবোৰ বনাবলৈ। সেইকাৰণে মই অলপ দেৰিমান থৈ দিছিলোঁ, সেইকাৰণে মোৰ আটাখিনি অলপ ঢিলা হৈ গ'ল, চেনি আছে যে সেইকাৰণে। তো সেইবাবে মই অলপমান আটা লৈছোঁ আৰু আটা লৈ আকৌ মুঠি মাৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু সেইখিনি মই অলপ কাঁহীত গোলকৈ কৰি লৈছোঁ। আৰু মই ডিজাইন কৰিম, মানে মোৰ ডিজাইন কৰিবলৈ একো বস্তু নাই, মই কাটা চামুচেৰে দি মানে অলপ ডিজাইন কৰিম আৰু হাতেৰে এনেকৈ চেপেটা কৰি লৈছোঁ অলপ। আৰু ডিজাইন কৰা বস্তু নাই, মানে সেনেধৰণে আমাৰতো তেনেকৈ খোৱা নহয় ন, সেইকাৰণে বস্তুবোৰ কিনা নাই। তো সেইকাৰণে ঘৰত থকা কাটা চামুচেৰে মই ডিজাইন কৰি ল'ম, যি ডিজাইন পাৰোঁ আৰু মাইণ্ডত আহিব সেই ডিজাইনে মই দি দিম। আৰু সেয়া মোৰ ঠেকুৱাবোৰ ৰেডি হৈ গ'ল, ডিজাইন দি দিলোঁ, যি মাইণ্ডত আহিলে দি দিলোঁ, আৰু সেইখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া ফ্ৰাই কৰিবলৈহে দেৰি। আৰু বস্তুবোৰ ইমান ধুনীয়া লাগিছিলে চাই, ডিজাইনাৰ একো বস্তু নাই, কিন্তু দেখিবলৈ ভালেই লাগিছে, মোৰ মতে ভাল লাগিছে। আৰু বহাই দিলোঁ এটা লোহাৰ কেৰাহীখন গৰম হৈ গ'ল, আৰু ইয়াত দি দিছোঁ ৰিফাইন অইল। আৰু এতিয়া লৈছোঁ ঠেকুৱাখিনি ফ্ৰাই কৰিবলৈ, একদম কম ষ্টিমত ঠেকুৱাখিনি ফ্ৰাই কৰিব লাগিব। আৰু খুব সময় লাগে সেইখিনি ফ্ৰাই কৰিবলৈ, একদম ধৈৰ্য লাগিব দেই, থিয় হৈ থাকিবলৈ, মানে বাৰে এপিট কৰিবলৈ, মানে পাল্টি মাৰি সেইখিনি ফ্ৰাই কৰিব লাগিব। আৰু মই একেলগতে 5টামান দি দিম, আৰু মানে সৰুকৈ বনালোঁতো সেইকাৰণে 5টামান জুৰি যাব কেৰাহীত, সেইকাৰণে মই অলপ 5টামান দি দিছোঁ। আৰু মানে ইয়াত লাহেকৈ ফ্ৰাই কৰি থাকিম।
আৰু সকলো জাতিৰে নিজৰ নিজৰ এটা মানে ডিছ থাকে, যেনেকৈ আমি চিনি পাওঁ মানে সেইটো পিঠা সেইটো জাতিয়ে বনায় বা সেইটো জাতিয়ে খায়। যেনেকৈ এইটো ঠেকুৱা যেনেকৈ বিহাৰী সম্প্ৰদায়ৰ মানুহে মানে বনায় আৰু খায়, আমিও ট্ৰাই কৰোঁ আজিকালি। আৰু যেনেকৈ আমাৰ পিঠা মানে তিল পিঠা, আমি অসমীয়া মানুহে মানে তিল পিঠা বনাওঁ। তেনেকৈ বিহুত মানে তিল পিঠা বিক্ৰী হয় বজাৰে বজাৰে। তেনেকৈ বেলেগ সম্প্ৰদায়ৰ মানুহবিলাকেও তিল পিঠা কিনি খায় আৰু মানে টেষ্ট কৰিব পাৰে ন যে কেনেকুৱা পিঠাটো। আৰু আজিকালিতো বনাবলৈও চেষ্টা কৰে আৰু সকলোৱে বনাব পাৰেও আৰু বনায়ো। তো তেনেকৈ আমিও ট্ৰাই কৰোঁ বেলেগ জাতিৰ পিঠা বা খোৱাবোৰ, যেনেকৈ চাম্বাৰ ইডলি সেইবোৰো আমি ট্ৰাই কৰোঁ বনাবলৈ। আৰু এনেকৈ ট্ৰাই কৰিব লাগে, তেনেহ'লে শিকাও যায় আৰু টেষ্টটো পোৱা যায় আৰু জনাও যায়। আৰু আজিকালি আমি ভিডিঅ' চালে চব বস্তু বনাবই পাৰোঁ। এনেধৰণে মোৰ পিঠাখিনি ৰেডি হৈ গ'ল আৰু চবখিনি প্ৰায় হৈয়ে গ'ল। আৰু এইখিনিও নমাবলৈ বাকী আছে। আৰু এক কাঁহী মই বনাই আগতে থৈ দিলোঁ আৰু এই কাঁহী মই হ'বলৈ বাকী আছে, অলপমান আছে আৰু মোৰ পিঠাখিনি ৰেডি হৈ গ'ল। দেখিবলৈ লাগিছে যে কিমান টান হ'ব, একদম কাঁহীত টাং টাংকৈ পৰিছে, চাউণ্ড হৈছে। মই চাউণ্ডটো মিউট কৰি থৈছোঁ কিন্তু মই পাইছোঁ চাউণ্ড। আৰু এয়া দেখিছেনে মোৰ পিঠাখিনি ৰেডি হৈ গ'ল আৰু দেখিবলৈ একদম টান লাগিছে, কিন্তু মই হাতেৰে ভাঙি দেখাই আছোঁ কিমান ভিতৰত যে ক্ৰিস্পি টাইপৰ আৰু কোমল হৈছে। মই ভাঙিলে আপুনি গম পাব, চায়ে গম পাব যে কিমান কোমল হৈছে। আৰু চব কিমান কোমল লাগিছে ভিতৰত, আৰু খাই মানে বুজা যাব যে কিমান ক্ৰিস্পি টাইপৰ বনিছে বস্তুটো। আৰু ঘৰত এবাৰ হ'লেও ট্ৰাই কৰিব চাব পাৰে এনেধৰণে পিঠা বনাই। আৰু দেখিবলৈ পাইছেনে ইমান ধুনীয়া হৈছে ভিতৰটো। মই একদম ভাঙি টুকুৰা টুকুৰি কৰি দেখাইছোঁ, কাৰণ দেখাবলৈ মানে কিমান ধুনীয়া হৈছে মোৰ পিঠাখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।